হেল্ল'। জান কি কৰি আছা? ভাত খালা? কেলে? ভাত খাই ল'ব লাগে আকৌ। কথা এটা নহয়, তোমালৈ বিৰাট মনত পৰিছে অ'। ৰাতি ৰাতি শুবলৈও নোৱাৰা হ'লো। কিনো হৈছে পাই? সেই সেইটো মই জানোৱে ন, তথাপিতো আৰু পিছে এটা কাম কৰিব পাৰিলা হ'লে। তোমাৰ ফটো এখনতো মোক কমচে কম দিয়া না। নহ'লে কেতিয়াবা মোৰ কাষেদি গ'লে মইনো তোমাক কেনেকৈ চিনি পাম? আৰে আমাৰ আত্মা মিলন আছে সেইটো মই জানো, তথাপিও দিয়াচোন বাৰু। নহয় মানে মোৰতো মন যায় ন কেতিয়াবা ফটো এখন চাবলৈ, তুমি কেনেকুৱা দেখিবলৈ। তো সেইটোতো স্বাভাৱিক কথা। তুমি কেনেবাকৈ হ'লেও মোক ফটো এখন দিয়া না প্লিজ। কেতিয়া? হ'ব বাৰু, হ'ব ফটো নালাগে বাৰু, মোক চুমা এটাকে দিয়া। অকণমান ৰ'বা হা, এই পাগল এটা আহিছে, অলপ তাক পঠাই লওঁ, লেকচাৰ চেকচাৰ মাৰি অলপ পেট ফেনাই নহ'লে। হ'ব দিয়া, এতিয়া ৰাখিছোঁ হা। বিৰাট ফেনাইছে ন? নাই এনেই অকণমান হা? বাকী কচোন, তোৰ FBৰ মেনকাক লগ পালি নে নাই? নে সেই কলতে সন্তুষ্টি লৈ আছো আৰু? নাই বুজিছ, লগ পোৱা হোৱাই নাই তাকে ভাবিছোঁ কি জানো কৰোঁ। পাছত চাবি আকৌ ভাই, পাছত বোলে ওলালে সুন্দৰী বুলি ভাবি আছিলি, পাছত গৈ দেখিলি বান্দৰীহে ওলালে, তেতিয়াহে আকৌ কেছটো নগেন হৈ পৰিব। তই অলপ বহুত বেছি কওঁ আজিকালি, গম পাৱ নে? মই তাই মাত খাৰ শুনিলে গম পাওঁ, তাই একদম পূৰ্ণিমাৰ জোনটো লিখীয়া, স্বৰ্গৰ অপেশ্বৰী লিখীয়া, গম পাৱ নে? হ'ব লিখিলেহে লিখিম। হ'ব কাইলৈ মোৰ লগত ওলাবি, কাইলৈ লগ কৰি তোকো দেখুৱাম, ময়ো চাম। পিছত কিন্তু তই মোৰজনীৰ লগত লাইন নামাৰিবি আকৌ। হ'ব দে, এতিয়া যাওঁ মই, এনেই তোৰ ওচৰলৈ আহিছিলোঁ। হ'ব, কালি ওলাবি হা। হ'ব দে, যাম বাৰু, কল কৰিবি। মই এতিয়া যাওঁ দে, বাই বাই। হেল্ল'। যাম। কালি গৈ আছোঁ লগ কৰিবলৈ। হা? নহ'ব। আজি নহয়, কালি নহয় বুলি কৈ তুমি সদায় ঠগি আছা মোক। নহয় সেইবিলাক কথা নহয়, কাম চামছে মোৰ মতলব নাই। তুমি এদিনকৈ কাম ক্ষতি কৰিব নোৱাৰিবি মোৰ কাৰণে। মই সেইবিলাক নুবুজোঁ, যেনেকেই নহওক কালি মুঠতে লগ কৰিবলৈ যাম বুলি কৈছোঁ, যামেই। সেইবিলাক কথা নাই। নহ'ব, কালি যাম বুলি কৈছোঁ, যামেই। যেনেকেই নহওক কালি যামেই। তোমালোকৰ পুৰণা পুলটোৰ ওচৰত। মই আকৌ তোমালোকৰ পুৰণা পুলটো কেনেকৈ চিনি পাম? ৰামপুৰৰ পুৰণা পুলটোৰ ওচৰত। তোমালোকৰ ঘৰ সেইডোখৰতে নি? হ'ব দিয়া, গৈ আছোঁ। কাইলৈ গধূলি টাইমত যাম হা। হ'ব। আজি যামেই, পুৰা একদম মজা আছে। হেল্ল'। ভাই মই ওলালো দেই। ক'ত যাবি? জিএফক লগ কৰিবলৈ আকৌ, কালি কোৱা নাই নি? হয় নেকি?
হ'ব দে মই পুলতে বহি আছো অঁ হ'ব মই গৈ আছোঁ আহি গলি বল 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 ঠিক আছে আজিহে দেখা যাব কেনেকুৱা হয় কি হ'ল মেনকা দেখোন নাই ফোন কৰ জেগাটো বেয়া নহয় কৈছে ফোনটো উঠোৱা নাই দেখোন আকৌ লগা লাগিব ফোনটো সঁচাকৈ উঠোৱা নাই কি হ'ল আৰে আকৌ বেয়া লগাইছে মোবাইলটো চুইচ অফ দেখোন মই কৈছিলো যে তোক এনেকুৱাই কিবা এটা হ'ব বুলি দেখিলি ভাই ফেচবুকত ভাল পাই কি গতি হ'ল হা কিমান টকা তই খৰচা কৰিলি এই বোলে ৰিচাৰ্জ ভৰাই দিয়া হয়নে এই বোলে আমুকটো লৈ দিয়া এই বোলে ফ্লিপকাৰ্টত বস্তু এটা লৈ দিয়া এই বোলে এমেজনত বস্তু এটা খাই দিয়া আৰু সেই বস্তু অৰ্ডাৰ দি দিলি কি হ'ল এতিয়া দেখিলি তাই যদি তোক সঁচাকে ভালেহেঁতেন এটলিষ্ট তোক ফটো এখন দিলে গম পাইছ তাই হয়তো ফেক একাউণ্ট হ'ব নহ'লে তাই ভৰি মাৰিছে ফেচবুকৰ ভাল পাই এনেকুৱা মই জানো তোৰ এনেকুৱাই গতি হ'ব বুলি সেইকাৰণে তোক মই সতৰ্ক কৰি আছিলো তই আকৌ বেয়া পাই আছিলি হ'ব দে নেকান্দিবি ব'ল চালা আজি মোৰ পাৰ্টি মোৰ ফালৰ পৰা দি ব'ল গোটেই লাগিছে